হাই ফ্ৰেণ্ডছ, আজি আমি এটা এনেকুৱা দুৰ্ভাগ্যজনক কথা শুনিব লগা হৈছে এনেকুৱা এটা মানুহৰ মুখৰ পৰা। আৰু সেই কথাটো যদি আপোনালোকে শুনে তেনেহ'লে আপোনালোকৰ মনটো যদি ভাল থাকে আৰু আপোনালোকৰ যদি মনত অকণমান মৰম থাকে তেনেহ'লে আপোনালোকৰ চকুৰ পৰা পানী ওলাই যাব। আৰু সেই কথাটো কোনে কৈছে আপোনালোকেও শুনক। তাৰপিছত বাংলাদেশৰ এজন মানুহে কি কৈছে সেয়া আপোনালোকক আমি শুনাই আছোঁ। আগত জুবিন দাৰ কথাখিনি শুনক। আজি 3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম, আজিলৈকে বনাব নোৱাৰিলো, পইচা পোৱা নাই। এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু। ষ্টুডিঅ' আছিলে বাৰু, এতিয়া আৰু এটা ষ্টুডিঅ' বনালো জোনালীত, ধুনীয়া এটা ষ্টুডিঅ' কৰিছো। ইয়াত ঘৰ বনাম, ইয়াত থাকিম আৰু নমৰালৈকে ইয়াতে থাকিম আপোনালোকৰ লগত। শুনিলে না জুবিন দাৰ কথাখিনি? যদি আপোনালোকৰ মনত মৰম থাকে, চেনেহ থাকে জুবিন দাৰ কাৰণে, তেনেহ'লে হয়তো আপোনালোকৰ বেয়া লাগিছে। এতিয়া শুনক বাংলাদেশৰ মানুহে কি কৈছে জুবিন দাক লৈ, সেয়াও আপোনালোকে শুনক। জুবিন গার্গ বলেছিল, এই দেহার মূল্য নাই, পোড়া দিলে হবে ছাই, প্রাণবায়ু ছাড়িয়া যাবে, নদীর কোলে বাসর হবে অন্তিম কালে। কয়েকদিন আগে আসামের একজন বড় সুপারস্টার মারা গেছে, তার নামটা আপনারা সবাই জানেন, জুবিন গার্গ। সে আগে যা গানের মাধ্যমে বিশ্ববাসীকে উপহার দিয়েছিল, মারা যাওয়ার দিন মনে হয় সেটা অক্ষরে অক্ষরে পালন হয়েছে। জুবিন গার্গ পুরো আসামের মানুষকে পাগল করে দিয়েছে। এতিয়া শুনিছেনে বাংলাদেশৰ মানুহে জুবিন দাৰ কাৰণে কিমান মনত কষ্ট লৈ কথাখিনি কৈ আছে, গানটো গাই আছে। এতিয়া কি ক'মনো। আৰু যেইকেইটা মানুহে জুবিন দাৰ লগত বেইনচাফি কৰিছে সেইকেইটা মানুহে শাস্তি পাব লাগে। আমি সকলো ৰাইজে প্ৰতিবাদ কৰিব লাগে যে জুবিন দা ন্যায় পাওক। আৰু এয়া চাওক, এজন মানুহ জুবিন দাৰ ফ্ৰেণ্ড, গান ভালেই শুনি থাকে, এনি টাইম গান শুনি থাকে জুবিন দাৰ। মানুহটো কান্দি আছে 3 দিনৰ পৰা, ভাত পানী নোখোৱা হৈ গ'ল আৰু এতিয়াও কান্দি আছিলে। এতিয়া অকণমান ভাল হৈছে, এতিয়া কান্দা নাই বৰ্তমান, অলপ আগতেও কান্দি আছিলে। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ তাত ভাল লাগিছে আৰু যদি আপোনালোকে নতুন মোৰ চেনেলত, তেনেহ'লে ছাবস্ক্ৰাইব ফ'ল' অৱশ্যই কৰি দিব। জয় অসম।